বৃদ্ধি পালে গাঁও প্ৰধানসকলৰ দৰমহা 1 অক্টোবৰৰ পৰা 14,000কৈ দৰমহা লাভ কৰিব প্ৰতিজন গাঁওবুঢ়াই কেবিনেটৰ ডাঙৰ সিদ্ধান্ত 1 অক্টোবৰৰ পৰা 14,000কৈ দৰমহা লাভ কৰিব প্ৰতিজন গাঁওবুঢ়াই ৰাজ্য চৰকাৰৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত গাঁও প্ৰধানসকলৰ দৰমহা 9,000ৰ পৰা 14,000 টকালৈ বৃদ্ধি কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা 8,000 টকালৈ বৃদ্ধি পালে অংগনৱাড়ী কৰ্মীৰ দৰমহা ৰাজ্যৰ লাখ লাখ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে আহি গ'ল ডাঙৰ খবৰ 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা 8,000 টকালৈ বৃদ্ধি পালে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা ৰাজ্যৰ লাখ লাখ অংগনৱাড়ী কৰ্মীৰ বাবে আহিছে ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্যও লাভ কৰিব অংগনৱাড়ী কৰ্মীসকলে ৰাজ্যৰ লাখ লাখ অংগনৱাড়ী কৰ্মী সহায়িকাৰ বাবে আহি গ'ল ডাঙৰ খবৰ এই বৃদ্ধিৰ ফলত অংগনৱাড়ী কৰ্মীয়ে মাহে 8,000 টকাকৈ আৰু সহায়িকাই 4,000 টকাকৈ লাভ কৰিব আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ব্যক্তিগত নাৰ্ছিং হোমলৈ আহি গ'ল কঠোৰ নিয়ম সামান্য ভুল কৰিলেই বন্ধ হ'ব পাৰে নাৰ্ছিং হোম 104ত ফোন কৰিলেই চৰকাৰে ল'ব একশ্যন বাৰে বাৰে এই কাম কৰিলে বন্ধ হ'ব পাৰে নাৰ্ছিং হোম 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বন্ধ নহয় আন্দোলন 12 জুলাইত লাখ লাখ মুছলমানে ওলাই আহিব ৰাজপথলৈ 12 জুলাইত হাজাৰ হাজাৰ সংখ্যালঘুৱে কঁপাব সমগ্ৰ ৰাজ্য কাৰো ৰঙা চকুলৈ ভয় কৰি প্ৰতিবাদ বন্ধ নকৰে আমছুৱে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ নহ'লে ভয়াৱহ পৰিস্থিতি গৈ তোলাৰ হুংকাৰ দিছে আমছুৱে জীৱন আৰু নিৰাপত্তাৰ স্বাৰ্থত সকলো সংখ্যালঘুক ওলাই অহাৰ আহ্বান জনাইছে আৰক্ষী লাঠি বন্দুক লৈ ভয় নকৰে সংখ্যালঘুৱে উচ্ছেদৰ বিৰোধিতাৰে ৰাজ্যৰ ৰাজপথ কঁপাই তুলিব আমছুৱে হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ 12 জুলাইত হাজাৰ হাজাৰ সংখ্যালঘুৱে কঁপাব সমগ্ৰ ৰাজ্য আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জুম্মাৰ দিনৰ বাবেই আজি গোৱালপাৰাত নচলে উচ্ছেদ অভিযান শনিবাৰৰ পৰাহে চৰকাৰে চলাব উচ্ছেদ অভিযান জুম্মাৰ নামাজৰ বাবে আজি গোৱালপাৰাত নচলে উচ্ছেদ অভিযান 12 তাৰিখৰ পৰা গোৱালপাৰাত পুনৰ চলিব উচ্ছেদ অভিযান ধৰ্মীয় অনুভূতিৰ প্ৰতি সন্মান জনাই শুকুৰবাৰে চলোৱা নহয় উচ্ছেদ অভিযান কিন্তু শনিবাৰৰ পৰা বৃহৎ উচ্ছেদ চলিব বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰ কেৱল গোৱালপাৰাই নহয় আৰু 10ৰ পৰা 12টা স্থানত চলিব বৃহৎ উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব প্ৰতিমাহে 300 টকা ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ শিক্ষাৰ্থীৰ বাবে আহিছে ভাল খবৰ মেট্ৰিক শিক্ষাৰ্থীয়ে প্ৰতিমাহে লাভ কৰিব 300 টকাকৈ পুষ্টিকৰ খাদ্য আৰু পঢ়াৰ সামগ্ৰী ক্ৰয়ৰ বাবে প্ৰদান কৰা হ'ব এই ধন ৰাজ্যৰ 5 লাখ শিক্ষাৰ্থীক মাহে 300 টকাকৈ প্ৰদানৰ লক্ষ্য ৰাজ্য চৰকাৰৰ 1 নৱেম্বৰৰ পৰাই মেট্ৰিক পৰীক্ষা শেষ হোৱালৈকে ধন প্ৰদান কৰিব চৰকাৰে মেট্ৰিকৰ প্ৰপত্ৰ পূৰণৰ সময়তে দিব লাগিব বেংক একাউণ্ট ডিটেইলছ তাৰ পিছতে পোনপটীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰে কোনো শিক্ষাৰ্থীয়ে যাতে পুষ্টিকৰ খাদ্য লগতে প্ৰয়োজনীয় সামগ্ৰীৰ পৰা বঞ্চিত নহ'বলৈ এই পদক্ষেপ
কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে কৰিলে এই ঘোষণা।